बिटिआर सोरखारनि नाजानायाव अरां साहा बागानाव बेसेन नाङै मेगन बेराम नायबिजिरनाय बादा बिटिआरनि गाहाय प्रमद बर'नि ओएसडि राजु ढाकालाबो बे हाबाफारियाव बाहागो लायो। उदालगुरि जिल्लानि माजबाद अरां साहा बागानाव बिटिआर सोरखारनि बेसेन नाङै मेगन नायबिजिरनाय बादा खुंफुंदों। 30 गोनां फासनि सेरफां ब्लक कमिटि आरो अरां गुदि आफाद आरो बिटिआरनि गाहाय प्रमद बर'नि ओएसडि राजु ढाकालनि दैदेननायाव अरां बिसिडिसिनि सिङाव थानाय अरां साहा बागाननि मजदुर क्लाबाव सानसेनि बेसेन नाङै मेगन आनजाद नायनाय बादा खुंफुंनाय जायो। दिनैनि मेगन आनजाद नायनाय बादायाव 150 हौवा हिन्जावफोरखौ फुंनिफ्रायनो बादायाव गावसोरनि मेगनखौ आनजाद नायनाय नुनो मोनो। बिटिआरनि गाहाय प्रमद बर'नि ओएसडि राजु ढाकाला बादायाव बाहागो लानानै बुंदोंमोन दि नोंथांमोननि बेसेन गोसा मेगनखौ आनजाद नायबाय था आरो मोजाङै जोथोन ला। मेगना गाज्रि जायोब्ला मुलुगा खोमसि जायो। मेगन आनजाद नायनाय बादायाव फैनाय सुबुंफोरखौ आखायाव बेसेन गोसा ग्लास लानानै रंजानायखौ नुनो मोनो। दिनैनि मेगन नायबिजिरनाय बादायाव इउपिपिएलनि उदालगुरि जिल्लानि नेहाथारि सबिन बसुमतारी, माजबाद ब्लक इउपिपिएलनि आइजो सेलनि नेहाथारि मालती तान्ति, हाबिगाव बिसिडिसिनि आफादगिरि चन्दन बराल, इउपिपिएल दोलोनि अरां गुदि आफादगिरि रहित तान्ति, नेहाथारि बिपुल तान्ति आरो इउपिपिएल दोलोनि गोबां दैदेनगिरि मावथिफोराबो बाहागो लादोंमोन। माजबादनिफ्राय जतिन नाथनि रिपर्ट एनबिटि लाइभ। आमार उरां साहा बागिचात चकुर जितु माने फ्री जितु ट्रिटमेंट আজি आमार बिटिआर सरकारों जितु आमार प्रमोद बरर आमार ओएसडि अफिसार जितु आमार राजु ढाकाल सारे जितु आमार माने दुखिया श्रेणी एकेबारे दुखिया श्रेणी जिबिलाके धरक आपनार যাতায়াতৰ আপোনাৰ जितु व्यवस्था नापाय बा ट्रिटमेन्टर কাৰণে কোনো ধৰণৰ খা সুবিধা নাপায় তেওঁলোকে ধৰক দূৰত হস্পিটালত তেওঁলোকৰ চকুৰ মানে কোনো ধৰণৰ মানে সুবিধা ট্ৰিটমেন্টৰ কাৰণে নাপায়। এই তেনেকুৱা শ্ৰেণীৰ কাৰণে আজি ওৰাং চাহ বাগিচাত তেওঁ বহুত ধুনীয়া এটা মানে স্টেপ লৈছিলে। তেওঁৰ চিন্তাধাৰাত আমি বহুত মানে আনন্দিত আৰু প্ৰায় আমাৰ মাজবাট ব্লক কমিটিৰ যিমানখিনি আমাৰ গাঁও আছে গাঁৱে অঞ্চলে তেওঁ কেম্প কৰি আজি ফেব্ৰুৱাৰী 6 তাৰিখত আজি আমাৰ ওৰাং চাহ বাগিচাত তেওঁ কেম্পটো দিব সক্ষম হৈছে আৰু সেই হিচাপত গোটেই ৰাইজবাসী ইয়াতে খুবেই আনন্দিত আৰু তাৰ কাৰণে মানে আমি ৰাজু ঢাকাল ছাৰক বহুত অশেষ ধন্যবাদ দিছোঁ। আৰু কিছুমানটো ধৰক তেনেকুৱা আমি বহুত ৰাজনীতিক নেতাক চালোঁ এনেকুৱা কোনো ধৰণৰ সুবিধা আমি পোৱা নাছিলোঁ আৰু লাইফত আমি কেতিয়াও দেখা পোৱা নাই আৰু যিহেতু আজি আমি ওৰাং চাহ বাগিচাত এইটো সুবিধা যোনটো পালোঁ বহুত মানুহে আজি মানে আমাক এটা ধন্যবাদ জ্ঞাপন কৰিছে যাতে তেওঁলোকে আজি বহুত ধৰণৰ মানে বহুত দিনৰ তেওঁলোকে চকুৰ প্ৰব্লেম পাই আছিলে তেওঁলোকে তেনেকুৱা সুবিধা পোৱা নাছিলে কিছুমান হস্পিটালৰ ট্ৰিটমেন্টৰ কাৰণে গৈছেও টকা পইচা খৰচো কৰিছে लेकिन তেনেকুৱা তেওঁলোকৰ ৰিকভাৰী হোৱা নাই। আজি যেহেতু তেওঁলোকে প্ৰেক্টিক্যালি ইয়াতে ট্ৰিটমেন্টও পালে বিনামূলীয়া চশমাও পালে বিনামূলীয়া কোনো ধৰণৰ তেওঁলোকে টকা পইচা দিব লগা নহল তাৰ কাৰণে আজি প্ৰমোদ বড়ো চৰকাৰক আৰু তাৰ লগত যেটো আমাৰ ওএসডি অফিচাৰ ৰাজু ঢাকাল ছাৰৰ নেতৃত্বত যেটো আপোনাৰ সুবিধা পালে দুখীয়া শ্ৰেণীয়ে তাৰ কাৰণে আমাক বহুত ধন্যবাদ দিছে আৰু তাৰ লগতে প্ৰমোদ বড়ো চৰকাৰকো ধন্যবাদ দিছে তাৰ লগত ৰাজু ঢাকাল ছাৰকো ধন্যবাদ দিছে। আগৰ চৰকাৰে তেনেকুৱাটো আমি দেখা পোৱা নাই আৰু তেওঁলোকে আগতে যিবিলাক ধৰক মানে পদক্ষেপ লৈছে তেনেকুৱা মানে সমাজ কল্যাণৰ পদক্ষেপ লোৱা নাই যিবিলাক লৈছে তেওঁলোকে আঠুৱা কম্বল এইবিলাকেহে যিবিলাক দিছে তেওঁলোকে সিৰ্ফ ভোট কালেকশ্যনৰহে তেওঁলোকে প্ৰজেক্টবিলাক মানে তেওঁলোকে অভিনয় কৰি গৈছে তেনেকুৱা মানে ৰাইজে কেতিয়াও সন্তুষ্ট হোৱা নাই। বিটিআৰ চৰকাৰৰ ফালৰ পৰা একদম 100 to 100% ৰাইজে সন্তুষ্ট হৈছে তাৰ কাৰণে ৰাইজে আন্তৰিকতাতে তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছে।